যিহেতু ৰাসৰ বতৰ চলি আছে, আপোনালোকে ৰাস চাব গৈছেনে? কোনে কোনে গৈছে কমেণ্ট কৰিবচোন। এয়া আমি ওলাইছোঁ মামাহঁতৰ ঘৰত, মানে চেঁচাত। তাতে প্ৰত্যেকবাৰে ৰাস হয়, আমি তাতে চাওঁ। এইবাৰো ওলাইছোঁ ঘৰৰ সকলোৱে লগ লাগি। গৈয়ে ৰাসত বেটাহঁতে ৰেলত উঠিব ইচ্ছা কৰিছিলে, তো ৰেলখনত উঠি ল'লোঁ। উঠি লৈ মই ভাবিছোঁ সি কিজানি ভয় কৰিব, কিন্তু নাই, সি ধুনীয়াকৈ বহি আছে। আৰু ভালকৈ আমি উঠিলোঁ, চালোঁ। এইবাৰ আকৌ জাম্পিং কৰে যে, সেইখনত উঠিলে ভাগিনে, তো বেটাকো উঠাই দিলোঁ। সিও অলপ খেলিলে, তাক ধৰি ধৰিয়ে উঠাইছে। আৰু সিৰ মুখত হাঁহি চাওকচোন। বাচ্ছাবোৰে খেলিব পালে ভাল পায়, আৰু এনেকুৱা মানে মানুহবোৰ দেখা পালে ভাল লাগে। কিমান আৰু ঘৰত থাকিব। এইবাৰ আহিছোঁ, এইখনত উঠিব। আমি প্ৰত্যেকবাৰ মানে গ'লে এইখনত উঠিমেই, আৰু বিৰাট ভাল পাওঁ আমি উঠি। মামাহঁতৰ ল'ৰা ছোৱালী ভাইটি সকলোৱে উঠিছোঁ। মানে জোৰে পাক মাৰি মানে ঘূৰাই দিয়েতো, সেইটো মানে আমাৰ বহুত ভাল লাগে। তো আমি পূৰা চিঞৰি চিঞৰি উঠি আছোঁ আৰু গোটেইবিলাক। এইবাৰ আহক অলপ ভিতৰৰ ফালে যাওঁ। এইফালেও বহুত ধুনীয়াকৈ সজাইছে ভিতৰত। ফাংচন এখনো পাতিছে সেনেকৈ। বেটাক লৈ লৈ গৈ আছোঁ আৰু। এইফালে জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে ফটো এখনো লগাই থৈছে, আৰু বেটাক আহিয়ে মঞ্চত উঠাই দিছোঁ, ভাগিনকো উঠাই দিছোঁ। সিহঁতে মানে এই বজাই আছে, তো সেইবিলাক চাই আছে। আৰু এইফালে ধুনীয়াকৈ মূৰ্তিবোৰ থৈ দিছে। ইফালে মামীহঁত, মা আব্বা আৰু হাজবেণ্ড। ধুনীয়াকৈ আমি শ্বপিং টপিং কৰিলোঁ, চালোঁ। এয়া গাড়ী দুটাকে কিনি দিছোঁ। মিঠাই চিঠাই লৈ মামাহঁতৰ ঘৰ পালোঁ আৰু। প্ৰায় 12টামান বাজি গ'ল। আমি ভাত পানী খাই মামাহঁতৰ ঘৰৰ পৰা ঘৰৰ ফালে আহিলোঁ আৰু। ইমানখিনিয়ে আছিলে ভিডিঅ'টো। আপোনালোকে ৰাস চাব গ'লে নে নাই জনাব নাপাহৰিব।